আজি সকলৰে দাঁতৰ কুটা হৈ পৰিছে, কিয়নো ইউপিপিএল দল বৰ্তমানৰ বিটিআৰৰ সৰ্ববৃহৎ আৰু সকলো দলতকৈ আগবঢ়া দল হৈছে। সেয়ে মই ক'ব বিচাৰো, মানাস চেৰফাং সমষ্টিত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে ইউপিপিএল দলৰ আদৰ্শ আৰু নীতিক ভাল পাই 9 মাহৰ পৰা দলে বলে যোগদান কৰি আছে ইউপিপিএল দলত। কিয়নো ইয়াত থকা 17 বছৰ শাসনৰ যিটো সকলোৱে পৰিত্ৰাণ পাব বিচাৰিছে, কোনো জনগোষ্ঠীৰ মানুহবিলাকে উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই। গৰীব জনতাই তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱা বৰ্তমানৰ যিটো চৰকাৰ আছিল, আমাৰ আগৰ 17 বছৰ শাসন চলাই যোৱা চৰকাৰ, আজিৰ তাৰিখত বিটিচিৰ সকলো জনগোষ্ঠীৰ মানুহে 12 তাৰিখৰ দিনা হয়তো আপোনালোকে দেখিবলৈ পাব ইউপিপিএল দল চৰকাৰত আহিব আৰু বিপিএফ দল ইয়াৰ পৰা বিদায় হ'ব। আজি হয়তো আপোনালোকে জানে 17 বছৰে এই বিপিএফ চৰকাৰে 3টাই মাত্ৰ কাম কৰিছে। উন্নয়নৰ কামৰ নামত 3টা কাম কৰিছে। এটা হৈছে ব্লেংকেট, আৰু আন এটা হৈছে মুছাৰি, আৰু এটা হৈছে হুতা। এই 3টাৰ বাহিৰে পৰিকল্পনা একো নাছিল। তেওঁলোকৰ যিমান পাৰে ধন আহিব লাগে, পেটত ভৰাব লাগে। তেওঁলোকে ঠিকাদাৰকে চিনি পায়, গৰীব জনতাক চিনি পোৱা নাছিল। তো আজিৰ তাৰিখত হয়তো আপোনালোকে জানে, ইয়াত প্ৰচাৰ চলাই আছে। বড় জনগোষ্ঠীৰ মানুহৰ মাজত বিপিএফৰ লিডাৰবিলাকে কয়, বড়ৰ কাৰণেতো এই বিটিআৰ চুক্তিত একো নাই। আৰু সিফালে গৈ কয়, অবৰৰ মাজত গৈ কয়, এই চুক্তিত বড়সকলৰ কাৰণে মাত্ৰ আছে, অবৰৰ কাৰণে একো নাই। মিছাৰ বাহিৰে একো নাই। তেওঁলোকে আৰু কি ক'ব? 17 বছৰেতো গৰীব মানুহক একো দিব পৰা নাই। এইটো দিছো, সিটো দিছো, এইটো কৰিছো ক'ব নোৱাৰে। এটাই মাত্ৰ কয়, এতিয়া কি কয়? অবৰৰ মাজত গৈ ইউপিপিএল চৰকাৰ আহিলে খেদি দিব, তাৰ বাহিৰে একো নাই। তো জনতাবিলাকে এতিয়া বুজি পাইছে, তেওঁলোকৰ ৰাজনীতি বুজিবলৈ বাকী নাই। এজন বোলে বিপিএফ কৰা লিডাৰ, তেওঁ বোলে বিপিএফৰ পিছে পিছে ঘূৰে। ইফালে বড় বস্তিত আহি এটা কথা, অবড় বস্তিত কৈ এটা কথা। তেতিয়া বোলে সি চিন্তা কৰিল, ইহঁতৰ দেখোন একো পৰিকল্পনাই নাই, মিছাই মাত্ৰ কয়। গতিকে আৰু এই মিছাৰ লগত কিমান থাকিম, গতিকে এইবাৰ ইউপিপিএলতে যোগদান কৰিম বুলি অলৰেডি তেওঁ আমাৰ দলত যোগদান কৰিছে। আজি ইয়াত অবড় কোনো সংগঠন নাই, অবড়ৰ অস্তিত্ব নাই। কিয়নো মানাস চেৰফাং সমষ্টিত অতীন হাজঙক জিকাই দিয়াৰ পিছত অবড় মানুহবিলাকে যেনেকৈ ভোট দিছিল, তেওঁলোকে চিন্তা কৰিছিল এইবাৰ অবড় মানুহক আমি জিকাই দিম, আমাৰ উন্নতি হ'ব। কিন্তু উন্নতিটো ক'ত হ'ল? 3জন মানুহে গাড়ী কিনিল, বাকী বঙালী, অসমীয়া, আদিবাসী কাৰো উন্নতি নহ'ল। এইবাৰ তেওঁলোকে চিন্তা কৰিল, নালাগে আৰু অবড়, এইবাৰ আমি ট্ৰেক্টৰতে যোগদান কৰিম। গতিকে আপোনালোকৰ মাজত আহিতো কয় তেওঁলোকে, অবড় মানুহবিলাক ইউপিপিএলক ক'ত ভোট দিব? এইবাৰ আমাৰ অবড় মানুহবিলাকে দেখাই দিব। তেওঁলোকে এইবাৰ দেখাই দিব 17 বছৰ মিছা কথা কোৱা চৰকাৰক এইবাৰ তেওঁলোকে বোলে ট্ৰেক্টৰৰ ছবিয়ে বোলে সপোনত দেখে, এইবাৰ ট্ৰেক্টৰ আনিবলৈ সাজু আছে। আৰু এটা কথা ক'ব বিচাৰো, কোনোবা এজনে কৈছিল 17 বছৰেতো জব কাৰ্ডত টকাও দিয়া নাই। জব কাৰ্ডত পইচা সময়ত 3000 টকা, মেম্বাৰে কয় 500 টকা ৰাখি 2500 মোক দি দিয়ক, এইটো মোৰ ভাগৰ টকা। ঘৰ বিচাৰি গ'লে বোলে 10,000 টকা আগতে দিব লাগে। চাকৰি যদি ইন্টাৰভিউ দিয়ে, ভাল ৰিজাল্ট কৰিলেও 15 লাখ টকা দিব লাগে।
তো এইবাৰ তেওঁলোকে চিন্তা কৰিছে এইবাৰ আৰু 15 লাখ দিব নালাগে, জব কাৰ্ডৰ টকাও পাব, আমাৰ উন্নতিও হ'ব। এইবাৰ আৰু নাঙল থাকক, এতিয়াতো নাঙল দি হালো নামাৰে, গতিকে ট্ৰেক্টৰ দি হাল মাৰে, এইবাৰ ট্ৰেক্টৰতেই আমি আহিছো। তো ৰাইজসকল, এজন মানুহে কৈছে মুছাৰিবলৈ খুজিবলৈ গৈছিল মেম্বাৰৰ ঘৰত, মুছাৰি বিচাৰি গৈছে, মোক মুছাৰি দিব লাগে। তেতিয়া বোলে মেম্বাৰে কৈছে তইতো UPPL কৰা, তই ক'ত পাবি। তাৰপিছত ঠিকই আছে দে, UPPL কৰি যেতিয়া নালাগে আৰু ঘূৰি আহিছেহি। পিছত দেখা পাল মেম্বাৰৰ বোলে জাৰ্চি গৰু মুছৰি উৰে, মেম্বাৰৰ জাৰ্চি গৰু মুছৰি। আৰু তেনেহলে চিন্তা কৰক। আৰু বোলে কয় কোনোবাই এজনে দেখা পাইছে নলবাৰীত থকা চালিৰ ঘৰতো মানা চেৰফাঙৰ থকা মেম্বাৰে বোলে তাৰ চালিৰ ঘৰত ব্লেংকেট আৰু মুছাৰি পঠাই দিয়ে, কিন্তু গৰীবৰ আশীৰ্বাদ নহয় BPFৰ কাৰ্যকালত। তো সেইকাৰণে আপোনালোকক মই ক'ব বিচাৰো, 17 বছৰেতো বড় জনগোষ্ঠীৰ মানুহ উন্নতি হোৱা নাই। আজি আমটেঙা, সৰলপাৰা, বাগমাৰা, পাটাবাৰী, ৰাজাগড়, সিফালে যাওক ওদালগুৰিৰ ফালে হৰিচিঙা, লিচিনগাঁও, এতিয়াও বড় মানুহ তিৰপালৰ চালিৰ তলত থাকে। হাগ্ৰামা মহিলাৰে বোলে কয় বড় মানুহক বহুত উন্নতি হৈছে। তো তিৰপালৰ চালিত থকা মানুহ কেনেকে উন্নতি হল হা? আৰু এইবাৰ তো থুৰিবাৰী সমষ্টিত এজনে কৈছে তাত হাতীৰ ছবি আছে, AGPক সমৰ্থন কৰিছে BPFে। আমাৰ তো এইবাৰ BPF নহয়, এইবাৰ তো মইদেৰনি চাওগাৰিয়াও ভোট হোক কৈছে। এজন BPFৰ লিডাৰে তাৰ মাকক কৈছে, মাকে কৈছে মই মইদেৰৰ ছবিত ভোট নিদিব ৰে, আমাৰ নতুন মাটিত যোৱাই আৰু মোৰ ছোৱালীৰ ঘৰ মইদেৰে ভাঙি দিছে আৰু মইদেৰত ভোট দিম নেকি হা? তো তেনেকুৱা এটা পৰিস্থিতি BPFৰ আছে। আজি জনতাই কিন্তু বিচৰা নাই এইবাৰ BPF পৰিৱৰ্তনৰ নামত। এইবাৰ হাজাৰ হাজাৰ মানুহ গৰিয়া মৰিয়া, আদিবাসী, বঙালী, গোৰ্খা, হিন্দী ভাষী সকলো জনগোষ্ঠী, যিমান বৰ জনগোষ্ঠী আছে সকলোৱে এইবাৰ UPPLৰ চৰকাৰ বিচাৰিছে। এজন মানুহে কৈছে, বঙালী মানুহে 17 বছৰতো লালমোহন কালাগনে খালো, একবাৰ তিতাটো খাই চাও তথাপি ডায়াবেটিস নহব না কি কয়? তিতা খাবলৈ ওলাইছে বোলে, এবাৰ UPPLকে ভোট দি চাব। চাওতো তহন্ত মিঠাই খুৱাই দিলি আমাক, আমি আৰু মিঠা খাব নিবিচাৰো। তো আজি বিষ্ণুপুৰ অঞ্চলৰ বঙালী হওক, বাল্লিমাৰী ভাগনামাৰীৰ মুছলমানেই হওক, ভাওৰাগড়িৰ মুছলমানেই হওক, অগ্ৰঙৰ নেপালী বিলাকেই হওক, এইবাৰ সবে ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ 10 তাৰিখত বাট চাই আছে তেওঁলোকে। তো বড় জনগোষ্ঠীৰ হাতাম পুৰুষীয়া যিটো সম্প্ৰীতি সদ্ভাৱ, বড় জনগোষ্ঠীৰ মানুহৰ মাজত যিটো হাতাম পুৰুষীয়া ভাতৃত্ববোধ, UPPLে আজিৰ দিনত দেখাই দিছে যে বড়সকলক বেলেগ জাতিৰ মানুহবিলাকেও ভাল পায় বুলি। BPFৰ কাৰ্যকালত তেওঁলোকে আমাক দেখাইছিল বড় মানুহৰ লগত বেলেগ জাতিৰ মিল নাছিল, বেলেগ জাতিৰ মানুহে বড় মানুহক ভাল নাপায়, বড়োৱে বেলেগ মানুহক ভাল নোপোৱা এটা পৰিৱেশ হাগ্ৰামা মহিলাৰ কাৰ্যকালত হৈছিল। আৰু তেওঁলোকে ৰাজনীতি কৰি আমাৰ মূৰত কাঠল ভাঙি খাইছিল, আৰু তেওঁলোকে 2-4 জন ধনী হৈছিল, গাড়ী মটৰ কৰিছিল আৰু কলা গাড়ীত ঘূৰিছিল। আৰু কলা গাড়ীত ঘূৰা দিন নাই, এতিয়া আমাৰ গৰীবৰ চৰকাৰ হ'বলৈ গৈ আছে UPPLৰ চৰকাৰ প্ৰমোদ বড়দেৱৰ নেতৃত্বত। তো যিয়ে নহওক ৰাইজ, আপোনালোকে যেনেকৈ সঁহাৰি জনাইছে, আপোনালোকৰ আশীৰ্বাদ আমাৰ কাৰণে এটা বৃহৎ সফলতাৰ আশীৰ্বাদ হ'ব। এই আশীৰ্বাদেই কালিৰ দিনত জয় যাত্ৰাৰ পথ সুকলম হ'বলৈ আগবাঢ়ি গৈছে। তো সেয়ে মই অনুৰোধ জনাব বিচাৰিছো, নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়ন, গৰীবৰ PMYৰ ঘৰ, BTR আৱাস যোজনাৰ পৰা বিভিন্ন ধৰণৰ আমাৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ বাবে
একমাত্ৰ পৰিকল্পনা ল'ব লাগিব, সেই দল হৈছে UPPL ৰাইজ। এতিয়া আমি সকলোৱে UPPLক আঁকোৱালি ল'ব লাগিব। আপোনালোকে 10 তাৰিখে ৰাতিপুৱা গা পা ধুই ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাই আপোনালোকে ভাল মনেৰে গৈ ট্ৰেক্টৰৰ ছবিত মাজত ভোটদান কৰি প্ৰমোদ বড়োৰ চৰকাৰ বনোৱাত যাতে সকলোৱে আশীৰ্বাদ প্ৰদান কৰে আৰু সুৰেশ দৈমাৰীক বিপুল ভোটত জয়যাত্ৰা কৰাব বুলি আশা ৰাখি আপোনালোকৰ মংগল কামনাৰে আজিৰ